Hey guys, welcome back to my channel. बहुत दिनों मैं एक ब्लॉग बनाइছোঁ। बहुत दिन माने बहुत माह হ'ল মই এটা ব্লগ বনোৱা নাই। বনাবলগীয়া বহুত অপশ্যন আছে যে মই অপশ্যন মানে যিটো মই এনেকুৱা সময়ত ব্লগ বনাব পাৰোঁ কিন্তু মই বনোৱা নাছিলোঁ। আজি ভাবিছোঁ এটা ব্লগ বনাওঁ বুলি। চ' গাইছ আজি ব্লগটো হৈছে মহজ ওপৰত নহয় চ' মহজ মানে দেখুৱামহে ক'লে মহজ মানে কি জানে আৰু সকলোৱে গাঁৱত মহজ মানে কি দেখে কিন্তু আমাৰ গাঁৱত মানে কেনেকুৱা মহজটো পাতিছে সেইখিনিকে দেখুৱাম। চ' গাইছ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। চ' মই তাত গৈ পেলাই আপোনালোকক মই তাৰ চিনটো দেখুৱাম। গাইছ এতিয়া অলপ চিয়া পাৰ্চেল দেখিছে আগত দেউতা আছে খালে দেউতাই সুধিছে কিবা এইটো গৰু নহয় আৰু এইখনে আছে মই কথা ইয়াত দেখিছে ভিৰ আছে প্ৰায় আছে পালোহি। এতিয়া এজনী আগত গৈ আছে অথনি দেউতাৰ লগত আহিছিলোঁ এতিয়া মই এইবাৰ লগত আহি আছোঁ। এইফালে মহে লগা নাই কাৰণে আমি গুচি আহিলোঁ। এজনীও বোলে হেৰি হৈছে আৰু নকওঁ তাই লাজ পাব। তাই কৈছে অভদ্ৰ নেকি বাৰু অভদ্ৰই বাৰু তাই ক'লে জানে মই অভদ্ৰ বুলি অসমৰ চুকে কোনে মোৰ নামটো অভদ্ৰ বুলি আছে বাৰু। এইফালে গাইছ এতিয়া আহি আছোঁ। এতিয়া ঘৰত গৈ পেলাই লগ পামগৈ মানে আপোনালোকক লগ পোৱাৰ কথা কোৱা নাই হ'বগৈ আৰু ঘৰখন লগ পামগৈ আৰু যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে এটা লাইক কৰি দিব আৰু কি কৰিব দিবা কোৱা কিবা এটা লাইক আৰু মুখখন এফালে দি পেলাই চোৱা কোৱা আকৌ কোৱা কিবা এটা ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া আকৌ ছাবস্ক্ৰাইব কৰিব দিছে গাইছ এতিয়া কৈ দিব আৰু দেই মুখৰ কথাটো ৰাখিব আৰু দেই আৰু এই কমেণ্ট এটা দি দিব হৈছেনে নাই ভাল। এতিয়া হ'ব আজিৰ কাৰণে ইমানে বাই বাই। দেখিছে লাগি আছে পূৰা মহৰ জুচ লাগি আছে আৰু এইফালেও মানুহবিলাক মানে চাৰিওফালে মানুহ কোনফালে দেখুৱাওঁ ভাবিয়ে পোৱা নাই হ'লেও এইখিনিকে দেখিছোঁ দেখিছে এইখিনি লাগিব মানে প্ৰথমবাৰ যেতিয়া আহিছিলোঁ মানে প্ৰথম যেতিয়া পালোহি তেতিয়া মানে মহটো দৌৰি গ'লগৈ এনেকুৱা চাইকেল পেলাই গ'লগৈ এতিয়া আছোঁ চাওকচোন এতিয়া এনেকৈ লাগেনে লাগিছে এইটো গ'ল এইটো পলাই গ'ল কিন্তু এইটো থাকি গ'ল লাগিব আকৌ আহি পেলাই চবে কৈছে লাগিব কি হয় সেইফালে মানুহ অলপ দৌৰ ল'লে মানুহবিলাকে দৌৰিছে